गुलि बेरहोनाय खामानिखौ आं मावा हाग्रामा महिलायासो मावो राजनीति কৰাৰ স্বাৰ্থত যি কথা এইটো হাগ্ৰামাই ক'ব পাৰে সমাজখনক আমি ভাল পাওঁ সমাজৰ কাৰণে আমি আছোঁ জাতিটোক আমি ভাল পাওঁ জাতিৰ কাৰণে আছোঁ আৰু দীঘলীয়া এটা নিজৰ সময়খিনি আমি জাতিৰ কাৰণে দিছোঁ আৰু ইয়াৰ এটা ডাঙৰ উদ্দেশ্য আছে আৰু আজিৰ সময়ত এই যি কথাবিলাক হাগ্ৰামা মহিলাৰে ক'ব পাৰে গুলি ফুটোৱা কামটো প্ৰমোদ বৰাই নকৰে गुलि फुटाव कामটো हाग्रामा महिलारि কৰি আছে जाय मानसिया एसेम्ब्लियावनो फैनो साहस गैया बे मानसिया माबोरै सरकार सालायगोन ভোট দুটা কালেকশ্যন কৰি কি কৰিব এইটো এছেম্বলিতে নাহিলে 5 বছৰ যি মানুহ এছেম্বলিতে আহিবলৈ সাহস নাই ই सरकार চলাব एसेम्ब्लियाव बाथ्रा बुंनो हायै गिख' सुबुंजों थानानै बिपिबा खामानि मावगासिनो दं हाग्रामा महिलारिৰ কোনো ভ্যালু নাই 5 বছৰত একদিন তেখেতে এছেম্বলিত আহিলে ভ্যালু থাকিলে হয় যেহেতু একদিনও জিকি পেলাই একদিনও এছেম্বলিত আহিব নোৱাৰিলে হাগ্ৰামাৰ ভ্যালু নাই তাতে মিনিংলেছ আৰু বিপিএফে এনেকুৱা এজন নেতাৰ লগত কাম কৰি আছে যোনে নেকি সবচে দৰ্পক এছেম্বলিত আহি কথা ক'বলৈ ভয় কৰে ইউপিপিএলক মোকাবিলা কৰিবলৈ ভয় কৰে এনেকুৱা ভয়াতুৰ এটা নেতাৰ লগত বিপিএফৰ মানুহবিলাকে কাম কৰি আছে बेफोर बेरफ्रुसार रावफोरानो जाबाय बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमोद बर'नि नंगौ बिथां प्रमोद बर'आ हाग्रामा महिलारिनि हेंथायै माखासे बेरफ्रुसार बाथ्रा बुंथिदों बिथां प्रमोद बर'आ बुंथिदों दि दिनैनि दिनाव ओंथि गैयै बाथ्राखौ हाग्रामा महिलारियासो बुङो आरो गुलि बेरहोनाय खामानिखौ आं मावा हाग्रामा महिलारियासो गुलि बेरहोनाय खामानिखौ मावबोगासिनो दं दिनैसिमबो बिथांनि केस दं होनना बेरफ्रुसार रावजों बाथ्रा बुंथिदों बिथां प्रमोद बर'आ आरोबाव बिथाङा बुंथिबावदों दि जाय 5 बोसोराव एसेम्ब्लियावनो खेबसेबो फैनो साहस गैया बियो ओंथि गैयै बाथ्रा बुंनानै मोननैसो भट कालेक्शन खालामनानै मा मोनगोन जाय मानसिया एसेम्ब्लियावनो फैनो साहस गैया बे मानसिया माबोरै सरकार सालायगोन 17 बोसोराव माबायदि सरकार सालायदों बिथांनाव सों होनना बेरफ्रुसार रावजों बाथ्रा बुंथिदों बिथां प्रमोद बर'आ बेनि अनगायैबो बिथां प्रमोद बर'आ हाग्रामा महिलारिखौ भेलु गैयै सासे सुबुं होनना बाथ्रा बुंथिदों आरो बिथाङा 5 बोसोराव एसेम्ब्लियाव खेबसे फैयोब्ला भेलु थागौमोन आरो बिपिएफ दोलोनि सुबुंफोरा ओरैबायदि नेताजों थानानै खामानि मावगासिनो दं जाय एसेम्ब्लियाव बाथ्रा बुंनो हाया गिख' सुबुं होनना बाथ्रा बुंथिदों बिथां प्रमोद बर'आ दानिया फैदो बिथां प्रमोद बर'नि आबुं बाथ्राखौ जों खोनासंना लानि চাওক ৰাজনীতি কৰাৰ স্বাৰ্থত যি কথা এইটো হাগ্ৰামাই ক'ব পাৰে সমাজখনক আমি ভাল পাওঁ সমাজৰ কাৰণে আমি আছোঁ জাতিটোক আমি ভাল পাওঁ জাতিৰ কাৰণে আছোঁ আৰু দীঘলীয়া এটা নিজৰ সময়খিনি আমি জাতিৰ কাৰণে দিছোঁ আৰু ইয়াৰ এটা ডাঙৰ উদ্দেশ্য আছে আৰু আজিৰ সময়ত এই যি কথাবিলাক হাগ্ৰামা মহিলাৰে ক'ব পাৰে গুলি ফুটোৱা কামটো প্ৰমোদ বৰাই নকৰে গুলি ফুটোৱা কামটো হাগ্ৰামা মহিলাৰে কৰি আছে আজিও তেখেতৰ কেছ আছে আমি জানাত তো গতিকে আজি যি কথা কৈ ভোট দুটা কালেকশ্যন কৰি কি কৰিব এইটো এছেম্বলিতে নাহিলে 5 বছৰ যি মানুহ এছেম্বলিতে আহিবলৈ সাহস নাই ই सरकार চলাব যোৱা 17 বছৰ কেনেকৈ सरकार চলাইছিল এইটো আপোনালোকে নুসুধে কয় তেখেতক খুদকচোন ভালকে কেনেকৈ सरकार চলাইছিল কেইখন স্কুল বনাইছিল কেইখন দলং বনাইছিল কেইখন ৰাস্তা বনাইছিল সমাজখন কি অৱস্থাত আছিল 2012ৰ সংঘৰ্ষৰ সময়ত ক'ত লুকাই আছিল তেখেতে কিয় সংঘৰ্ষ হ'ল এই সময়ত আমাৰটো 5 বছৰৰ এটাও সংঘৰ্ষ নহ'ল 2008ত উদালগুৰিত কিয় সংঘৰ্ষ হ'ল সেই সময়ত ক'ত লুকাই আছিল তেখেতে আমাৰ সময়তো এটাও সংঘৰ্ষ হোৱা নাই আজি তেখেতে যি কথা ক'লে হ'ব নেকি সমাজখন আমি ভাল পাওঁ সমাজখন আগুৱাই নিয়াটো আমি নিজৰ এটা সেৱা বুলি ভাবোঁ আৰু আজি 26টা জনগোষ্ঠী 35 লাখ জনসাধাৰণ লৈ আগবাঢ়ি যোৱাটোৱে ইউপিপিএল দলৰ নীতি বিপিএফৰ এনেকুৱা কোনো নীতি নাই হাগ্ৰামাই যিটো কয় সেইটোৱে কথা তো সেইকাৰণে হাগ্ৰামা মহিলাৰিৰ কোনো ভ্যালু নাই 5 বছৰত একদিন তেখেতে এছেম্বলিত আহিলে ভ্যালু থাকিলে হয় যেহেতু একদিনও জিকি পেলাই একদিনও এছেম্বলিত আহিব নোৱাৰিলে হাগ্ৰামাৰ ভ্যালু নাই তাতে মিনিংলেছ আৰু বিপিএফে এনেকুৱা এজন নেতাৰ লগত কাম কৰি আছে যোনে নেকি সবচে দৰ্পক এছেম্বলিত আহি কথা ক'বলৈ ভয় কৰে ইউপিপিএলক মোকাবিলা কৰিবলৈ ভয় কৰে এনেকুৱা ভয়াতুৰ এটা নেতাৰ লগত বিপিএফৰ মানুহবিলাকে কাম কৰি আছে শহীদসকলৰ নামত 5 লাখ টকাকৈ আনি আপুনি 3 লাখ টকাকৈ বিলাই পেলাই 2 লাখ টকা আত্মসাৎ কৰে চাওক হাগ্ৰামা মহিলাৰে ইয়াৰ ওপৰত RTI দিয়ক হাগ্ৰামা মহিলাৰে ওপৰত কেছ দিয়ক এই কামটোৰ কাৰণে মই জেলতো যাবলৈ ৰেডি আছোঁ হাগ্ৰামা মহিলাৰে এই কামটোৰ কাৰণে কিবা CBI দিয়ে কিবা দিয়ে NIA ইনকুৱাৰী দিয়ক তাৰপিছত কওক শ্বহীদক চাওক শ্বহীদক মাত্ৰ 17 বছৰত 300 জনক তেখেতে দিব পাৰিছিলে এতিয়া আমি 17 বছৰত হাজাৰতকৈ বেছি দিব পাৰিলোঁ হাজাৰতকৈ বেছি শ্বহীদক আমি মাত্ৰ 4-4টা বছৰত
হাজাৰতকৈ বেছি শ্বহীদক এক্স গ্ৰেচিয়া দিব পাৰিছোঁ। 17 বছৰত তেখেতে কিহৰ কাৰণে মাত্ৰ 300 জনক দিছিলে, কিহৰ কাৰণে? মাকসকলৰ কাৰণে আজি আমি বীমা চিবিনাই বিথাংখি আনিছোঁ। তেখেতেতো এই কথাবিলাক ভাবিবই নোৱাৰে। UPPL আৰু এপছু একেটা সংগঠন বুলি কৈছে, যদি নিৰ্বাচন তেখেতে খেলে তেনেহ'লে আপছুক আঁতৰাই পেলাই UPPL অকলে নিৰ্বাচনত জয়ী হৈ দেখাওক বুলি কৈছে। হাগ্ৰামাৰ প্ৰত্যাহ্বানবিলাক আগতে বহুতবাৰ ক'লে তেখেতে, এইবিলাক কথা কৈয়ে তেখেতে বুঢ়া হৈ গ'ল আৰু নতুনকৈ ক'ব লগা একো নাই। চ' সেইকাৰণে আজি হাগ্ৰামাই কোৱা কথা আপোনালোকে প্ৰশ্ন কৰি আছে, মোকো সোধক। 5 বছৰ ময়ো চৰকাৰ চলালোঁ, ময়ো কাম কৰিলোঁ। অকল হাগ্ৰামাৰ প্ৰশ্ন যদি মই দি ফুৰিব লাগে, UPPL মডেল পলিটিক্সত আমি শান্তি প্ৰতিষ্ঠা কৰিছোঁ। বড়ো অনাবড়ো এইটো এটা পৰিৱেশ আছিলে, আমি সমন্বয় ঘূৰাই আনিছোঁ। মাটি বাৰী মানুহক দিছোঁ আমি, তেখেতে মাটি বাৰী দিব পৰা নাছিলে। মানুহক জীয়াই থকাৰ কাৰণে এটা পৰিৱেশ সৃষ্টি কৰিছোঁ, মানুহৰ মুখত হাঁহি ঘূৰাই আনিছোঁ, বিশ্বাস এটা ঘূৰাই আনিছোঁ। এই কথাবিলাক আমি কৰিছোঁ, এইটো হাগ্ৰামাই কৰা নাই। হাগ্ৰামাৰ সময়ত ভয়কৈ সময় কটাব লগা হৈছিলে। চব মানুহে দিনে নিশাই ভয়কৈ সময় কটাব লগা হৈছিলে। জীৱনটো মানে এনেকুৱা হৈছিলে যে দিন নাযায় ৰাতি নাযায় তেনেকুৱা পৰিৱেশ হৈছিলে। আজি ইমান এটা সুন্দৰ পৰিৱেশ, এই পৰিৱেশবিলাক হাগ্ৰামা মহিলাৰীয়ে ভাবিব নোৱাৰিব। মই বান্ধৱ স্কুলৰ আমাৰ অধ্যক্ষ ডাঙৰীয়া, বান্ধৱ স্কুলৰ শিক্ষাগুৰুসকল, ইয়াৰ জিবিৰ আমাৰ প্ৰেছিডেণ্ট আৰু ছেক্ৰেটাৰী বা সকলো মেম্বাৰসকল আৰু সকলো ছাত্ৰ ছাত্ৰীক অভিনন্দন জনাইছোঁ। আজি বিজনীত আমাৰ যিটো বড়োলেণ্ড চৰকাৰ আৰু ভূমিকা স্পেচ চেণ্টাৰৰ লগত আমি একেলগে কাম কৰি আছিলোঁ। আমাৰ ইয়াত 10খন আমাৰ স্পেচ লেব মানে নিৰ্মাণ কৰাৰ এটা কথা আছিলে। এই 10খন স্পেচ লেব বিভিন্ন বিদ্যালয়ত নিৰ্মাণ কৰা হ'ল। এই স্পেচ লেববিলাকত আমাৰ ড্ৰোন আছে, ইয়াত ফাইটাৰ আছে, ইয়াত ৰকেট আছে, মডেল ৰকেট। চ' এইবিলাক চাই পেলাই ষ্টুডেণ্টবিলাকে, ছাত্ৰ ছাত্ৰীয়ে যিটো কিতাপত পঢ়িছিলে বাস্তৱত সেইটো দেখিবলৈ পাব। আৰু তেখেতসকলৰ এইখিনি বয়সত এইখিনি টাইমত বিজনেছ স্কুলতে যেতিয়া এই কামবিলাক বা এই মডেলবিলাক বা এই মেচিনবিলাক তেখেতসকলে নিজে অপাৰেট কৰিব, নিজে চাব, নিজে টাচ কৰিব, অনাগত দিনত তেখেতসকলৰ কনফিডেন্সটো আৰু বাঢ়ি যাব আৰু শিক্ষা গ্ৰহণ কৰাত বহুত সহজ হ'ব।